ইণ্টাৰনেট এক্সপ্লৰাৰত সেটিংস কৰা হোৱাৰ পিছত আমি গুগল ক্ৰোমত কেনেকৈ কৰিব লাগে এইটো চাওঁ আহক। তো আমি এই একেইটা সাইটে গুগল ক্ৰোমত খুলিম। তো গুগল ক্ৰোমত আপুনি চাওক কুহিপাত সাইটটো ইমেজটো আছে, বাকীখিনি আপুনি অসমীয়া আখৰবিলাক এনেকৈ ৰেক্টেংগুলাৰ বা আয়তাকাৰ কিছুমান বাকচ বা বক্সৰ নিচিনা দেখা পাব, বা সেইদৰে এইটো সাইটতো এনেকুৱাই দেখা পাব। ইণ্টাৰনেট এক্সপ্লৰাৰত কিন্তু এইটো আপুনি অসমীয়া আখৰ ঠিকেই দেখা পাব। বস্তুটো এনেকুৱা দেখা পাইছে, বা সেইদৰে INDG যিটো ভাৰত চৰকাৰৰ পৰ্টেল আছে তাতো এনেকুৱা দেখা পাব, কিন্তু ইণ্টাৰনেট এক্সপ্লৰাৰত আপুনি এইটো ঠিকেই দেখা পাব। বাৰু গুগল ক্ৰোমত সেট কৰিবলৈ হ'লে আপুনি সোঁফালে ওপৰত এটা ৰেঞ্চৰ নিচিনা চিম্বল এটা দেখা পাব, বা ইয়াত কাষ্টমাইজ এণ্ড কণ্ট্ৰল গুগল ক্ৰোম হোভাৰ কৰিলে ইয়াৰ ওপৰত তেনেকৈ দেখা যায়। এতিয়া আমি ইয়াত ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে অপশ্যন বাটনটো ক্লিক কৰিলোঁ। মই আকৌ দেখাইছোঁ, এই চিম্বলটোত সোঁফালে ওপৰৰ চিম্বলটো যিটো ৰেঞ্চৰ নিচিনা এটা চিম্বল এটা আছে সোঁফালে, ক্লিক কৰিলোঁ। ক্লিক কৰিলে তাত অপশ্যনত যাব লাগিব। অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি দেখা পাব বেছিক পাৰ্চনেল ষ্টাফ আণ্ডাৰ দি হুড। আমি আণ্ডাৰ দি হুডত যাব লাগিব। আণ্ডাৰ দি হুডত আপুনি দেখা পাব কাষ্টমাইজ ফণ্ট। কাষ্টমাইজ ফণ্ট ক্লিক কৰিলে এখন সৰু উইণ্ড' ওলাব। ইয়াত আমি এই ফণ্টকেইটা ইয়াত সলনি কৰি দিব লাগিব। এই ক্ষেত্ৰত আমি জানিব লাগিব যে আমাৰ চিষ্টেমত কোনকেইটা ইউনিকোড ফণ্ট অসমীয়া ছাপোৰ্ট কৰা ইউনিকোড ফণ্ট আছে। তো আমি জানো ইয়াত কুহিপাত আছে আৰু ASOT কালি বুলি এটা আছে। তাৰে আমি এতিয়া বৰ্তমান কুহিপাতটো কৰি চাওঁ। কুহিপাতটো কৰিছোঁ। ইয়াত আমি হয়তো গোটেইকেইটাত কৰিবলগীয়া হ'ব পাৰে। এই গোটেইকেইটা অপশ্যনত যদি আপুনি নকৰে, তেতিয়াহ'লে হয়তো কোনো জেগাত আপুনি অসমীয়া আখৰখিনি দেখা নাপাবও পাৰে। সেইকাৰণে গোটেইকেইটা ইয়াৰ সহজ উপায়টো হ'ল যিকোনো এটা সিলেক্ট কৰি কুহিপাত, এতিয়া আপুনি দেখা পাব অসমীয়া আখৰবিলাক ওলাই গৈছে। আপুনি এইটো ক্লোজ কৰি দিব পাৰে, বা আপুনি ইচ্ছা কৰিলে ৰিষ্টাৰ্টো কৰিব পাৰে। ৰিষ্টাৰ্ট নকৰিলেও আপুনি অসমীয়া আখৰবিলাক দেখা পাব। ৰিষ্টাৰ্ট কৰিলে সম্পূৰ্ণৰূপে দেখা পাব। আমি এবাৰ ৰিফ্ৰেছ কৰি দিছোঁ। আমি দেখাব। তো এতিয়া এইটো আমি কুহিপাতৰ ক্ষেত্ৰত কৰিলোঁ, বা আপুনি যদি বিচাৰে বেলেগ অন্য ক্ষেত্ৰত কৰিব খুজিলে, অন্য ফণ্ট ইয়াত কৰিব খুজিলে, আমি আকৌ সেই একে পদ্ধতি ইয়াত গৈ অপশ্যন ক্লিক কৰিলোঁ। অপশ্যন ক্লিক কৰি আণ্ডাৰ দি হুড কাষ্টমাইজ ফণ্ট, ইয়াত আমি ফণ্টকেইটা সলনি কৰিব লাগিব। আমি আগতে কৈছোঁ যে আমি এই ক্ষেত্ৰত কিন্তু কোনকেইটা ফণ্টৰ অসমীয়া ছাপোৰ্ট আছে আমি এইটো জানিব লাগিব। যেনে আমি জানো ইয়াৰে জিষ্টৰ ASOT কালি বা ASOT লতা ছাপোৰ্ট আছে, এইটো কৰিলোঁ।
তো কৰি দিয়াৰ লগে লগে আপুনি ইয়াৰ আখৰৰ শৈলীবিলাক সলনি হোৱা দেখা পাব। বা ইয়াতো আপুনি সলনি হোৱা দেখা পাব। সকলো ঠাইতে আখৰৰ সলনি বা আখৰৰ যিটোক ষ্টাইল বুলি কোৱা হয়, ষ্টাইলটো সলনি হৈ যাব। তো আমি আকৌ এবাৰ কৰি দেখাম। এতিয়া আমি আকৌ কালিটো কৰি দিছো, অন্য এটা জিষ্টৰে ফন্ট SOTC কালি। কালিটো কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব আখৰৰ শৈলীটো আৰু সলনি হৈ গ'ল। এইদৰে আপুনি নিজৰ সুবিধা মতে বা নিজৰ ভাল লগা ফন্ট আপুনি ইয়াত ছেটিংছত গৈ কৰি ল'ব পাৰিব। আমি আকৌ এতিয়া কুঁহিপাতটো কৰি দিম কুঁহিপাত। ইয়াতো কুঁহিপাত কৰিব লাগিব। কুঁহিপাতলৈ সলনি হৈ গ'ল আখৰৰ সলনি। এইদৰে নিজৰ সুবিধা মতে নিজৰ ভাল লগা কৰিব পাৰি। আমি আকৌ এবাৰ ৰিষ্টাৰ্ট কৰি ৰাখোঁ। ফন্টটো ছেটিং কৰাৰ পিছত